নমস্কাৰ বয়মৰ জ্যোতি স্বাগতম জনাইছোঁ সকলোকে বৰাইছোঁ গোটাৰকে অনুৰোধ অফ লাইফৰ আকৌ নতুন এটি ভিডিঅ' লৈ আজি স্বাধীনতা দিৱস উপলক্ষে সৰলপাৰালৈ যাবলৈ ওলাইছোঁ। বিষ্ণুপুৰীৰ গেটখন এইখন হৈছে বিষ্ণুপুৰীৰ গেট আৰু এই ৰাস্তাটোৱেদি চিধাই যাব লাগিব। ইয়াৰ পৰা আকৌ 35-36 কিলোমিটাৰমান ভিতৰত সোমাব লাগিব সৰলপাৰালৈ। এয়া মেইন হাইৰডৰ কাষৰ পৰা এইফালে বিষ্ণুপুৰীদি সোমাই যাব লাগিব। এতিয়া বিষ্ণুপুৰী আহি পালোঁ আৰু ইয়াতে অলপ জিৰালোঁ, ভোক লাগিছে, কিবা খাই লওঁ। গতিকে প্ৰথমে পেটৰ ভোক মাৰি লওঁ, তাৰপিছত আহি পালোঁ উল্টাপানী ফৰেষ্ট ব্লকৰ জংঘলৰ মাজত আৰু ইয়াতে অকণমান ৰখিছোঁ। কিমান দূৰ আৰু বেয়া ৰাস্তাত বাইক চলাম বাৰু, গতিকে অকণমান জিৰাই লওঁ। ইয়াৰ পৰা এতিয়াও চাগে আধা দূৰ আছে এতিয়াও ৰাস্তা, গতিকে চাওঁচোন কিমান সময়ত গৈ পাওঁ। ফাইনেলি আহি উপস্থিত হ'লোঁ এয়া সৰলপাৰা নদীৰ কাষত। এইখনেই হৈছে নদীখন, চাওঁ। কিমান ধুনীয়া পৰিৱেশ, এয়া নদীখনৰ চাৰিওফালে নদীখনৰ পানীও অলপ অলপ নীলা আৰু সৌ হৈছে ভূটানৰ পাহাৰ। আৰু সৌৱা ইয়াৰ পৰাই ভূটানৰ পাহাৰত থকা দুই এটা ঘৰ দেখিবলৈ পোৱা যায়। অকণমান জুম কৰি দেখুৱাই দিছোঁ। সৌৱা যে বগা বগা দেখিছে সেইবোৰে হ'ল ভূটানৰ ঘৰ। বহুদিনৰ পৰা পঢ়ি ৰখা এটি মনৰ হেঁপাহ পূৰণ হ'ল আজি। তথাপিও কিবা যেন অসম্পূৰ্ণ হৈ ৰ'ল। মানে আজি ইয়াত গা ধোৱা নহ'ল, কাৰণ আমি খৰখেদা কয়হাত পিন্ধি গা ধুবলৈ ইয়াত গামোচা আনিবলৈ পাহৰি থাকিলোঁ। গতিকে কি কৰিম, উপায়টো নাই। মই আকৌ আহিম সৰলপাৰা তোমাৰ বুৱতী পানীত গা ধুবলৈ। এইখনেই হৈছে সৰলপাৰা আৰু এয়া হৈছে সৰলভাঙ্গা নদী। আৰু মোৰ পিছফালে আছে সৌৱা যে দেখিছে, সকলোবোৰ হৈছে ভূটানৰ পাহাৰ। ভূটানখন ইয়াৰ ওচৰতে। আচলতে সৰলপাৰাখন হৈছে ইণ্ডো ভূটান বৰ্ডাৰ। এয়া চাওক সৰলপাৰাৰ মনোমোহা দৃশ্য। আৰু আজি সৰলপাৰাত বহুতো মানুহৰ সমাগম হৈছে। আজি 15 আগষ্ট স্বাধীনতা দিৱস হিচাপে বহুতো মানুহ আহিছে ইয়াত স্বাধীনতা দিৱস হিচাপে, মানে ইয়াত দিনটো কটাবৰ কাৰণে উলহ মালহেৰে। চ' আজি সৰলপাৰা ভিডিঅ'ৰ এইখিনিয়ে। গতিকে যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব।